নমস্কাৰ। বহুদিনৰ মূৰত আজি আকৌ আহিলোঁ। আচলতে শৈশৱ আৰু কৈশোৰ এই দুমোজাৰ সময়ৰ স্মৃতিবিলাক সঁচাকৈ খুব সুমধুৰ আৰু মোৰো তেনেকুৱা বহুত সুমধুৰ স্মৃতি আছে আৰু সেই স্মৃতি খুচৰি মই মাজে মাজে ফেচবুকত মোৰ পুৰণা কোনোবা বন্ধু বান্ধৱীক বিচাৰি থাকোঁ আৰু এনেকৈয়ে বিচাৰি থাকোঁতে আজি 10 দিনমানৰ আগতেই মোৰ ভতিজাটোলৈ বোকাখাট খটিয়াখলিৰ এগৰাকী সেই সময়ত আমি একেলগে নাচ গান কৰা ববিতা শইকীয়া বুলি তেওঁক বিচাৰি পালোঁ ভতিজাৰ ফেচবুকত কিবা এটা কমেণ্ট দিছিলে যে তুমি দুৱনীয়া ছাৰৰ ল'ৰা হয় নেকি মোৰ ভতিজাটোক। তেতিয়া মই গম পালোঁ যে এইয়াতো ববিতা শইকীয়া হয় বোকাখাটৰ। মই লগে লগে মইহে আনচাৰ দিলোঁ ভতিজাটোৰ ফেচবুকত যে তুমি ববিতা শইকীয়া নেকি বোকাখাটৰ বাৰু। তাৰপিছত তাই হয় বুলি ক'লে। মই ক'লোঁ যে তোমাৰ কণ্টেক্ট নম্বৰটো দিয়াচোন, আৰু মেছেঞ্জাৰত মই সুধিলোঁ তুমি এতিয়া ক'ত থাকা। তেতিয়া তাই মোকো লগ পাই একদম আনন্দতেই মেছেঞ্জাৰতে বহুত কথা লিখি দিলে। মই এতিয়া দুলীয়াজানত থাকোঁ, মই চাকৰি কৰোঁ, মই প্ৰধান শিক্ষয়িত্ৰী, এনেকৈ বহুত কৈ পেলাই তাই আকৌ লগতে ক'লে যে চাওকচোন ভাৰতী বাইদেউ, ইমান ফূৰ্তি লাগিছে আপোনাক গম পাই পেলাই। আনন্দতে মই নিজৰ বহুত কিবা কিবি কৈ পেলালোঁ আপোনাক একো নুসুধাকৈয়ে। মইচোন নাই একো নাই, ভাল লাগিছে কাৰণ কি তোমাকো ইমান প্ৰায় 50 বছৰ 52 বছৰ মানেই হ'ব তাইক লগ পোৱা। লাষ্ট কলেজত পঢ়ালৈকে লগ পাইছিলোঁ আৰু আমি তেতিয়া তাইও তৃতীয় চতুৰ্থ পঞ্চম এনেকুৱা শ্ৰেণীত হ'ব। আৰু মোৰ ককাইদেৱে বোকাখাট ৰাজাবাৰীৰ খটিয়াখলি স্কুলত চাকৰি কৰিছিলে আৰু সেই সূত্ৰে মই আগতেও কৈছোঁ মোৰ ককাইদেৱে য'তেই চাকৰি কৰে ত'তেই নাচ গান ভাওনা এইবিলাক শিকায়। আৰু সেইবিলাক শিকাবৰ কাৰণে সেই সময়ত মই এতিয়াহে আচলতে গাব নাচিব একোৱেই কৰিব নোৱাৰা হ'লোঁ, মোৰ মাতটোৱে নোলোৱা হৈ থাকিলে। কিন্তু সেই সময়ত বহুত নাচ গান কৰিছিলোঁ আৰু তাত গৈ যেতিয়া ওলাই আহিছিলোঁগৈ ককাইদেৱে মোক শিকাবৰ কাৰণে লৈ গৈছিলে। মই বিহু বা এনেকৈ আধুনিক নৃত্য, তাৰপিছত সূত্ৰধাৰী নৃত্য, যেতিয়া আমাৰ তাত ভাওনা ককাইদেৱে যিমান স্কুলত আছে চবতে এখন এখন ভাওনা কৰাইছিলে। আৰু তেনেকৈয়ে গ'লে সেই ববিতাহঁতৰ ঘৰত থাকোঁ। আৰু ববিতাহঁতৰ ঘৰ বোকাখাট খটিয়াখলিৰ সেইখিনি আটাইতকৈ চহকী মানুহ ঘৰ ববিতাহঁতৰ ঘৰ, আৰু তাতেই মই থাকিছিলোঁ। আৰু তাইও তেতিয়া সৰু, তাই মোতকৈ সৰু 1-2 বছৰৰ সৰু হ'ব আৰু ময়ো সৰু। প্ৰায় গৈ ককাইদেৱে লৈ যায় আৰু স্কুলত সেইবিলাক ৰিহাৰ্চেল কৰি আকৌ ববিতাহঁতৰ ঘৰত থাকোঁ। তেনেকৈয়ে আমাৰ আহযাহ থাকি গ'ল। আৰু মই পিছত যেতিয়া কলেজলৈ গুচি গ'লোঁ, তাই ডিকেডি কলেজত পঢ়িছিলে আৰু পঢ়োঁতে তেতিয়াও তাই সেই সম্বন্ধ ৰাখি আমাৰ ঘৰলৈ অহা যোৱা কৰিছিলে। কৰাৰ পিছত কলেজ পাছ কৰাৰ পিছত নিশ্চয় তাই বিয়া বাৰু হৈ গ'ল আৰু সেই সময়ত ফোনৰো তেনেকুৱা যোগাযোগ নাছিলে। গতিকে এতিয়া তাইক লগ পোৱাৰ পিছত ইমান ভাল লাগিছে। তাইক মই কৈছোঁ গুৱাহাটী আহিলে তুমি আমাৰ ঘৰলৈ আহিবা। আৰু তাইও মোৰ মাতটো শুনি তেতিয়া কৈছে ভাৰতী বাইদেউ, তুমি যে ইমান ধুনীয়া দশাৱতাৰ নৃত্য দিছিলা, বিহু নাচিছিলা, আমাক ভাওনাৰ সূত্ৰধাৰী শিকাইছিলা, মই কি কি কৰিছিলোঁ গোটেইখিনি তাই কৈ দিলে আৰু সঁচাকৈয়ে খুব ভাল লাগিলে। সেইটোকে মোৰ স্মৃতি হিচাপে মই আজি ৰাখি থ'ব বিচাৰিছোঁ। আৰু ববিতা, তুমি মোৰ কথাখিনি হয়নে নহয় তুমি ক'বাচোন বাৰু। তুমিও খুব আনন্দতে বহুত কথা মোক কৈ দিছিলা আৰু মই তেতিয়া ফোন কৰিছিলোঁ। ফোনতো বহুত কথা পতা হোৱা নাছিলে, কিন্তু এদিন তোমাক লগ পোৱাৰ আশা ৰাখিলোঁ দেই। ধন্যবাদ।